ব্ৰহ্মপুত্ৰত পুনৰ দেখিবলৈ পোৱা গৈছে নাও দুৰ্ঘটনা ধুবুৰীত ব্ৰহ্মপুত্ৰত বুৰিল যন্ত্ৰচালিত নাও এই নাওখনত আছিল 50ৰো অধিক যাত্ৰী সন্ধানহীন হৈ আছে কেইবাগৰাকীও যাত্ৰী সন্ধানহীন হৈ আছে ধুবুৰীৰ চক্ৰ বিষয়া এগৰাকী সন্ধানহীন হৈ আছে নাওতে কেইবাগৰাকীও যাত্ৰী যেহেতু গৈছিল কেইবাগৰাকীও যাত্ৰী ইতিমধ্যে সন্ধানহীন হৈ আছে চক্ৰ বিষয়া সঞ্জু দাস সন্ধানহীন হৈ আছে ব্ৰহ্মপুত্ৰত দেখিবলৈ পোৱা গৈছে এবাৰ পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা কেইবাগৰাকীও ব্যক্তি সন্ধানহীন হৈ আছে এছডিআৰএফৰ অহৰহ অভিযান চলিছে এটা গুৰুত্বপূৰ্ণ খবৰ 50 গৰাকী যাত্ৰীৰ সৈতে আগবাঢ়ি যোৱা এখন নাও দুৰ্ঘটনাত পতিত হৈছে আৰু জলপথৰ এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ পুনৰ ভৰলুইতৰ বুকুত আৰু জলপথৰ এটা ভয়ংকৰ দুৰ্ঘটনা ব্ৰহ্মপুত্ৰৰ বুকুত ধুবুৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা যন্ত্ৰচালিত নাও বুৰিছে আৰু এই নাওখনত 50 গৰাকীৰ অধিক যাত্ৰী আছিল সন্ধানহীন হৈ আছে নাওখনত যোৱা 50 গৰাকীৰ কেইবাগৰাকীও যাত্ৰী ইতিমধ্যে সন্ধানহীন হৈ থকা আন এগৰাকী খবৰে মুহূৰ্তত আহি পৰিছে সন্ধানহীন হৈ আছে ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস নামৰ এগৰাকী কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছিল এই নাওখনত যিসকল ছাত্ৰ ছাত্ৰী সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই এছডিআৰএফ বাহিনীয়ে অহৰহ উদ্ধাৰ অভিযান অব্যাহত আছে কিন্তু কেইবাগৰাকীও সন্ধান বৰ্তমানো লাভ কৰিবলৈ সক্ষম হোৱা নাই এছডিআৰএফে এটা ভয়ংকৰ দুৰ্ঘটনা পুনৰ সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ নাও দুৰ্ঘটনা এবাৰ ধুবুৰীত ব্ৰহ্মপুত্ৰত বুৰিল যন্ত্ৰচালিত এখন নাও যিখন নাওত আছিল 50 গৰাকীৰো অধিক যাত্ৰী কেইবাগৰাকীও এই সকল 50 গৰাকীৰ ভিতৰত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী সন্ধানহীন হৈ আছে তেওঁলোকৰ সন্ধান লাভ কৰা নাই এছডিআৰএফে অহৰহ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে শাৰদীয় দুৰ্গোৎসৱৰ বতৰতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে